হেল্ল' দোস্ত, কি খবৰ আপোনালোকৰ? মহিমাদি চেনেলৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। গছপুলি ৰোৱা ভিডিঅ'টোত মই কৈছোঁ আমি পিকনিক খাম বুলি, কিন্তু সেই ভিডিঅ'টোত দিব নোৱাৰিলোঁ। ভিডিঅ'টো দীঘল হৈ যোৱাৰ কাৰণে আৰু গাঁৱৰ পৰা গুচি আহিলোঁ। এতিয়া ইয়াত আহি কিনে এইটো ভিডিঅ' আপলোড দিছোঁ। গাঁৱত যিহেতু নেটৱৰ্কৰ প্ৰব্লেম অলপ। ইয়াত মাংসখিনি সৰু সৰুকৈ কাটি লৈছে, গাহৰি মাংসখিনি জ্বলাই খাব সিহঁতি। তাৰপিছতে আৰু ভণ্টি আহি পালেহি অলপ আগতে মোৰ ল'ৰাটোৰ লগত, আৰু সেইটো তাৰ ল'ৰা অকণমান লাজ কৰে আহি ভণ্টিয়ে। পিছত কথা পাতাম বাৰু আপোনালোকৰ লগত। বেটা খেলি আছে ওচৰতে ছাগলী পোৱালি এটা। তাৰপিছতে এইখিনি কাটি হৈ গ'ল। এতিয়া ব্ৰইলাৰটো ধুনীয়াকৈ গৰম পানী দি কিনে এতিয়া আমি গুচাই আছোঁ। ভাইটিৰ লগত, ভণ্টিৰ হাজবেণ্ড হয়, মোৰ লগত হেল্প কৰি দিছে আৰু চাহ খাই আছে। ফটো মাৰিছে বুলি সিহঁতিকেইটা ৰখি আছে দেই। মই ভিডিঅ' কৰি ল'লো। এইফালে চব ৰেডি কৰি লৈছোঁ। আলু কাটি আছে বৌয়ে, এইফালে জুই জ্বলাইছোঁ, ইফালেও জুই জ্বলাইছোঁ। ইয়াত মাংস পুৰি আছে, এইখিনি গাহৰি মাংস। অলপ পিছতে ইফালে লগাই দিম ব্ৰইলাৰ মাংস। বেটা এতিয়া মই চিলাইছোঁ লাহে লাহে। মছলা জলকীয়া এইবিলাক ইমান দিয়া নাই, সৰু সৰু বাচ্চা আছে কাৰণে। এই ভণ্টি সৰুজনী বাইদেউ বৰ্তা ছোৱালী হয়। হালধি দিলোঁ, হালধি আৰু বেছি মছলা দিয়া নাই। মছলা একদম কম। ভণ্টিয়ে কৈছে একেবাৰে মছলা নিদিওঁ, অকণমান দিছোঁ আৰু জলকীয়া কমাই দিছোঁ। বেলেগকৈ কেঁচা জলকীয়া দিয়া নাই, অকণমান ৰং গুড়া দিছিলোঁ। ভাইটিয়ে কেমেৰা কৰি আছে, দি আছোঁ। এইটো চাইডত গাহৰি মাংস, যিহে মই নাখাওঁ। আমাৰ আছে খাবলৈ, এইফালে শুই আছে গাহৰি মাংস খাবলৈ, আৰু ভাইটি আছে, ভাইটি গ'ল লগত। এইটো চাইডত আমি ইয়াত চাইডাল ব্ৰইলাৰ মাংস। এই মোৰ ভণ্টি বহি আছে, ইয়াত যাবলৈ দেৰি হৈ আছে, মোক গালি পাৰি আছে, সোনকালে বনা খাই যাওঁ বুলি। এইটো আমাৰ মৰমৰ বেটা, ভণ্টি ল'ৰা। পিকনিক খাবলৈ আহিছে নাই ঘৰত? হয় নাই? হয়। এয়া মোৰ ভণ্টি হয়,
হাই কৈ দে দেখিবলৈ ধুনীয়া হয় মইহে অকল লাগি মোৰ বাইদেউ বহুত ধুনীয়া কালি আহিছিলে ভিডিঅ' কৰিব নহ'ল খাইছিলোঁ গ'লগৈ এতিয়া ফোন কৰি কৈ আছে তহঁতি মোক লৈ নগ'লিহি বুলি মই দেখিছে মানে বাইদেউক আগৰ ভিডিঅ' দেখাইছোঁ গাড়ীখন লোৱা ভিডিঅ'টোত দেখাইছোঁ বাইদেউ মাংস ৰেডি হৈ গ'ল ভাল হৈছে আমাৰ ৰজা গাহৰি মাংস খাই আছো ধুনীয়াকে আজি 1 জানুৱাৰী দেউতা ভাইটি খাইছে আমাৰ ৰজা চাবলৈ ফুৰি আছে ডাঙৰ কৰি বাপু সৰস্বতী আমাৰ যোগালী আহি আছে দেই আমাৰ মা হয় আমি ভাত খাবলৈ লৈছো দেখাইছো দেখা খাই এইটো খাবানে চবকে দি মেলি এতিয়া লাষ্টত খাইছে দেই চব উঠিলে চুচুটি এফালে ঘূৰি দিয়া চব খাই হৈ গ'ল মোৰ ভিডিঅ' চাই যদি ভাল পায় লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাষতে থকা বেল আইকন দবাই অল কৰি দিব তেতিয়াহে মোৰ আহিবলগীয়া ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকিব